এই প্ৰতিশ্ৰুতি মই আপোনালোকক দি থৈ গৈছোঁ ঘৰে ঘৰে এজন দুজন বৰ্তমান কোন আছে চশমা চাম গৈম দেই Lo missing regam takam missing regam am Saudi Arabia ko bruli ko juna takam missing regam kumba sabro mo sito blog YouTube channel shop to guys siro kapin video ko bomara ko na maru siro lo kapin ni ke janga mo tilcha BJP meeting mane CM da game dak gayumay mason atak put pakai so आपके सामने एक बड़ा सा माने कौन kasi nune pila mir ka kai कैसे कैसे लोग रहते हैं यार यहाँ पर pila rok guys ongol ko sida lenna dong rok se kona apu dung sa pil तो रखो guys सुबह आपने सोनम पानो आपने काटक बम रखो सुबह गाजो को आरांगलोक माने दिच्चो को आपने तानी तिगुरुन आपने कापोलाई इसकी बम आप कालू टॉक वीडियो सम हजार हजार रे तानी है ओ भाई Daniel mana लोग का मिसिंग तोड़लता कुटुम बाई भी आपका को नीतम को तंबिल दोनों पिदा आपने तालिक पोलाई ओ ज्ञान को एक्चुअली तलपाक दो अंदाक तला बुबांग ओलो गिराक আমরা বারো দেখাই নাম তরফ চেষ্টা গিয়ে কালাম না লোবা भाई मानवी जितने को मैं मैनेज स्टॉप गया ला का आपको लाए
কাপে আইছি কণ্ঠ জন্ম হৈছে এদিকে কিদুমাই কিন্তু চৌপাক দাদা নাৰী পক্ষী দেওনন্তৰ একদম হাৱা নিচিনাকৈ উৰি আহিব পাৰোঁ ইমানেই ধুনীয়া ৰাস্তা পদূলি ফাৰ্ষ্ট মাজুলী से सरकारी भी यामों पर लाया मुला इधर तो कोई आई I love you. I love all of you. Are মাজুলী মই কোনোবাই কৈ বৰ্তমান CM दा कुतुबम ना अकायला दुबों माने दुबों bila orang lega apa bonus punya mana aku pas tengok lah mana kenal lah dubong orang sudah berteman orang kata bonus apa iron orang dekai dia nolong last apa kalang apa lagi hello apa itu iron ay hai se kawan kiri saya nara pada মানে আজনা আনা আৰু আমাৰ ৰাজ্যখনো আজি উন্নতিৰ পথত আগবাঢ়িছে শ্ৰদ্ধা ৰাইজ নিমাতী কমলাবাৰীৰ মাজত আমাক দলং কোনে দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দলং দিলে শ্ৰদ্ধা ৰাইজ আমি অসমীয়া লোক আমি কৃতজ্ঞ জাতি আমি গুণীৰ গুণ বুজো আৰু গুণীক আমি উপযুক্ত সন্মান দিব জানো শ্ৰদ্ধা ৰাইজ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে আমাৰ অসমত কোনো প্ৰধানমন্ত্ৰী কেতিয়াও 5 বছৰত দুবাৰতকৈ বেছি অহা নাছিল যেতিয়া ডক্টৰ মনমোহন সিং অসমৰ পৰা ৰাজ্যসভাত জিকি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিলে তেতিয়াও তেওঁ বছৰত এবাৰো অসমত অহা নাছিল 5 বছৰত তেওঁ দুবাৰ বা তিনিবাৰ অসমলৈ আহিছিল 10 বছৰ তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিলে 6 বাৰ 7 বাৰতকৈ তেওঁ অসমলৈ অহা নাছিল তাৰে দুবাৰটো ৰাজ্যসভাৰ নমিনেশ্যন দিবৰ কাৰণে আহিছিল কিন্তু এই নৰেন্দ্ৰ মোদী তেওঁ অসমৰ নহয় তেওঁ গুজৰাটৰ কিন্তু অসমত তেওঁ এতিয়ালৈকে 26 বাৰ তেওঁ অসমলৈ আহিছে 26 বাৰ আজি ৰাতিও তেওঁ অসমলৈ আহিব আৰু আপোনালোকে দেখা পায় যে অকল অসমত অহাই নহয় আমাৰ যিখন অসমৰ বিহুৱান সেই বিহুৱানখন লৈ তেওঁ দিল্লীতো বিহুৱান লৈ তেওঁ মিটিঙত আহিব আমেৰিকাত গ'লেও ডিঙিত বিহুৱান জাপানত গ'লেও ডিঙিত বিহুৱান আমাৰ অসমীয়া মানুহে দিল্লীত গ'লে কিমান বিহুৱান পিন্ধে সেয়া প্ৰশ্নবোধক চিন কিন্তু নৰেন্দ্ৰ মোদীয়ে যেতিয়া কোভিডৰ ভেকচিন ল'ব যায় তেতিয়া তেওঁ অসমীয়া গামোচাখন ডিঙিত পিন্ধি ৰাখে
কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙালৈ আহিছিল। মোক কৈছিলে মোদী ডাঙৰীয়াই যে মই এদিন কাজিৰঙাত থাকিম। মই বিশ্বাস কৰা নাছিলোঁ। কাজিৰঙাত আমাৰে ৰাতি থকা নহয়, মোদীয়ে বা কিয় কাজিৰঙাত থাকিব? মোদীজীয়ে কৈছিল নহয় মই সঁচাই কাজিৰঙাত থাকিম। তেওঁ আহিলে, তেওঁ কাজিৰঙাত ৰাতি থাকিলে আৰু কাজিৰঙাৰ গড়বিলাকৰ ধুনীয়া ধুনীয়া ফটো তেওঁ পৃথিৱীত প্ৰচাৰ কৰিলে। কংগ্ৰেছৰ দিনত কি হৈছিল? এই গড়বিলাকক মাৰি মাৰি গড়বিলাক কাটি খৰ্গ কাটি পেলোৱা হৈছিল। মোদীজী যেতিয়াৰ পৰাই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল, গড়ৰ খৰ্গ এতিয়া কাটি কোনেও নিব নোৱাৰে। গড়ৰ খৰ্গ কাটাৰ প্ৰশ্ন গ'ল। এতিয়া সকলোৱে গড়ক সংৰক্ষণ কৰিছে মোদী ডাঙৰীয়াৰ প্ৰেৰণাত। মই সিদিনাখন মোদী ডাঙৰীয়াক কৈছিলোঁ যে মোদী ডাঙৰীয়া, আপুনি কাজিৰঙাত এদিন ৰাতি থাকিলে সঁচাকৈয়ে মই গৌৰৱ অনুভৱ কৰিছোঁ। কিন্তু মোৰ এটা অনুৰোধ, আপুনি এদিন ৰাতি মাজুলীতো আহি থাকিব লাগিব। মোদী ডাঙৰীয়াই মোক প্ৰতিশ্ৰুতি দিছে যে তেওঁ এনেকৈ এদিন ৰাতি তেওঁ মাজুলীটো কটাব। সেই প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক দি থৈ গৈছে। শ্ৰদ্ধাৰ ৰাইজ, আজি মাজুলীৰ আধ্যাত্মিক শক্তি, মাজুলীৰ কৃষি, মাজুলীৰ সভ্যতা আৰু মাজুলীৰ শক্তিৰ লগত আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমি দুয়োটাই একেলগে থিয় হৈছোঁ। আপোনালোকৰ মনত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়, সেই সময়তে আমি মাজুলীক অসম চৰকাৰে জিলা হিচাপে ঘোষণা কৰোঁ আৰু আজি মাজুলী জিলা হ'ল। কংগ্ৰেছৰ চৰকাৰ আছিলে, ৭৫ বছৰ কংগ্ৰেছৰ শাসন আছিলে, কিন্তু মাজুলীক কেতিয়াও গুৰুত্ব দিয়া নাছিলে। ইয়াতে আহি কয় যে মাজুলীৰ মানুহে দলং সোধাই নাছিল, আমি ক'ৰ পৰা দলং দিম? ইমান ডাঙৰ মিছা কথা ৰাজনীতি কৰা মানুহে কেতিয়াও ক'ব নাপায়। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত কি আছিল? বোলে মাজুলীত বানপানী, নাও নচলে, বোলে কলগছৰ ভূৰ বনাই পেলাই যোৱা অহা কৰ। এনেকৈ কংগ্ৰেছৰ নেতাই কৈছিলে। আজি এই মাজুলীৰ পৰিৱৰ্তন হৈছে। আজি আপোনালোকে জানে যে নিমাতী কমলাবাৰীৰ দলং হ'ল, চেলেক ধূনাগুৰিৰ দলং, আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে 2026 চনৰ ভিতৰত 2খন দলং আমি সম্পূৰ্ণ কৰিম। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই 2খন দলং হৈ যোৱাৰ পিছত মাজুলীৰ পৰিৱেশৰ পৰিৱৰ্তন হ'ব। নতুন নতুন মানুহ আহিব বিচাৰিব, মাজুলীত মাটি কিনিব খুজিব, মাজুলীত ঘৰ বনাব খুজিব। এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আমি এখন নতুন আইন আনিম, যি আইনৰ জৰিয়তে মাজুলীৰ মাটি কোনো বাহিৰৰ মানুহে আহি কিনিব নোৱাৰিব, অকল মাজুলীৰ ভিতৰৰ মানুহেহে মাজুলীৰ মাটি কিনিব পাৰিব। মাজুলীক আমি এটা ঐতিহ্য বেল্ট অৰ্থাৎ হেৰিটেজ বেল্ট হিচাপে আমি স্বীকৃতি দিব খুজিছোঁ, যাতে 2খন দলং হোৱাৰ পিছতো মাজুলীৰ মানুহৰ হাতৰ পৰা মাটিৰ অধিকাৰ হেৰাই নাযায় আৰু মাজুলীৰ ৰাইজ চাকৰি পাই ঠেলাৱালাৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, খেতিয়কৰ ল'ৰা, কাম কৰা মানুহৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পায়। আজি মাজুলীৰ এই বিশাল সভাত মই আকৌ এবাৰ ঘোষণা কৰিছোঁ যে আমাৰ চৰকাৰে অহা এটা বছৰৰ ভিতৰত আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব। 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব। শ্ৰদ্ধাৰ ৰাইজ, মই যেতিয়া মাজুলীত আহোঁ সদায় মোৰ এপ্লিকেশ্যন জমা হয়। মই ঘৰত গৈ এপ্লিকেশ্যনবিলাক চাওঁ। মেক্সিমাম এপ্লিকেশ্যন মহিলাসকলৰ আহে যে আমাক অৰুণোদয় লাগে। লাগেনে নাই অৰুণোদয়? কাক কাক অৰুণোদয় লাগে? হাত দাঙকচোন। চবকে লাগে?
মই যেতিয়াই মাজুলীলৈ আহোঁ আৰু গুৱাহাটীত গৈ মই এপ্লিকেশ্যনবিলাক খোজোঁ, মই দেখোঁ মাজুলীত মহিলাৰ এপ্লিকেশ্যনত অৰুণোদয়ৰ আবেদন বেছি। আজি মই আপোনালোকক কৈ থৈ গৈছোঁ যে এই বছৰৰ ভিতৰতে মাজুলীত ঘৰে ঘৰে অৰুণোদয় পাব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক দি থৈ গৈছোঁ। ঘৰে ঘৰে, এজন দুজন নহয়, প্ৰত্যেকটো পৰিয়ালতে। আকৌ এবাৰ নোপোৱা মানুহখিনিয়ে হাত দাঙকচোন, কোনে কোনে অৰুণোদয় পোৱা নাই? এইখিনিয়ে পোৱা নাইতো। আপোনালোকৰ প্ৰত্যেকৰে ঘৰত এটা এটা অৰুণোদয় দিয়াৰ দায়িত্ব আজি মই মূৰৰ ওপৰত ল'লো। হ'ব, সকলো মানুহে নিজৰ ঘৰত একোটাকৈ অৰুণোদয় পাব। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছে কৈছিল চাকৰি দিব নোৱাৰে, কংগ্ৰেছে কৈছিল ক'ত অৰুণোদয় দিব, চৰকাৰৰ টকাই নাই। মই কংগ্ৰেছক কৈছিলোঁ যে ৰাইজৰ আশীৰ্বাদ যদি মোৰ মূৰৰ ওপৰত থাকে, মই হিমালয়কো লৈ অসমলৈ গুচি আহিব পাৰিম। মাত্ৰ ৰাইজৰ আশীৰ্বাদ লাগে, আৰু ৰাইজৰ আশীৰ্বাদত কৰিব নোৱাৰা কাম একো নাই। কংগ্ৰেছে মোক কয় যে লাখপতি বাইদেউ কেনেকৈ বনাব, লাখপতি বাইদেউ ক'ত হ'ব? মই কৈছোঁ লাখপতি বাইদেউ বনাম, লাখপতি ভিনদেউ বনাম। প্ৰথমতে বাইদেউ বনাই লওঁ, তাৰপিছত ভিনদেউ বনাই দিম। শ্ৰদ্ধা ৰাইজ, যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে, সকলো বাইদেউক মই আজি কৈ গ'লোঁ যে আপোনালোকৰ বেংক একাউণ্টত পুটুম কৰি 10,000 টকা সোমাব। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ গ'লোঁ। ফৰ্ম ফিল আপ কৰিছে নে নাই চবেই? কোনে কোনে কৰিছে? হাত দাঙক। বাপৰে, চবেই কৰিছে, ইমান ফাষ্ট। চবে কৰিছেতো? একাউণ্ট নম্বৰটো ঠিক কৰি দিছে? ঠিক আছে। যিসকলে ফৰ্ম ফিল আপ কৰিছে, এজনেও চিন্তা কৰিব নালাগে, যিমানে ফৰ্ম ফিল আপ কৰিছে সকলোৱে 10,000 টকাকৈ লাভ কৰিব। আৰু এটা মই কথা কৈ যাওঁ, 10,000 টকাটো আৰম্ভণি বুলি ধৰিব। টকাটো পাই আকৌ গিৰিয়েকসকলক দি দিম নেকি? দি দিম নেকি? আচ্ছা, নিদিলেও গিৰিয়েকসকলে বেয়া পাব নহয়, কি কৰা যাব? এটা মই বুদ্ধি দিওঁ, টকাটো দিয়াৰ আগতে মই আপোনালোকক দিনটো দি দিম যে অমুক তাৰিখে টকাটো সোমাব। টকাটো সোমোৱাৰ 7 দিন আগৰ পৰা গিৰিয়েকসকলক খুব গৰম ভাত খুৱাব, ঠাণ্ডা ভাত নোখোৱাব লাগে। ঠিক আছে? মৰমত ৰাখিলে আৰু আপোনালোকক দিগদাৰী নকৰে, ওলোটাই টকা 2,000 দিহে দিব, হয়নে নহয়? মই বুদ্ধিটো ভাল দিছোঁ নে বেয়া দিছোঁ? আচ্ছা, মই কিয় এই বুদ্ধিটো দিছোঁ? 10,000 টকাটো আৰম্ভণি। এই 10,000 টকাটো লৈ গ্ৰুপত যদি দিয়ে 1 লাখ হ'ব, আৰু যদি নিজে খৰচ কৰে 10,000 টকা। এই 10,000 টকাটো যিসকলে ভাল কৰি খৰচ কৰিব, তেওঁলোকক মই আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত দিম। শ্ৰদ্ধা ৰাইজ, সৰু এটা আপোনালোকৰ কথা ক'ব খুজিছোঁ। আজি আপোনালোকে জানে 20 তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। ৰণোজ পেগু শিক্ষামন্ত্ৰী, তেওঁ জানে কোনদিনা দিব। মই এটা আন্দাজত জানো যে 20 তাৰিখৰ পিছত ৰিজাল্ট দিব। অসমত 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, কিন্তু 3 লাখ পাছ কৰে, 1 লাখ কলেজত যায়, 2 লাখ কলেজত নাযায়। কিয় নাযায়? এটাতো ভাল ল'ৰা পালে, বিয়া হৈ গ'ল, কোনোবা ল'ৰাই বেলেগ পৰিয়ালৰ চিন্তা, কাম কাজ কৰিব লাগে। কিন্তু মোৰ মনত প্ৰশ্ন হ'ল যে আমি ল'ৰা ছোৱালী কলেজত পঢ়াব লাগে। আজি মাজুলীত মেডিকেল হ'ব, 100টা মেডিকেল চিট হ'ব। যদি মাজুলীৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, মাজুলীৰ ডাক্তৰ আমি ক'ৰ পৰা পাম? আজি যোৰহাটত মেডিকেল কলেজ হ'ব, হৈছে। যদি যোৰহাটৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, লাভ কি হ'ব? মেডিকেল কলেজ হ'ব হ'লে মাজুলীত
BSc নাৰ্ছিং কলেজো হ'ব লগতে, এখন ডেণ্টেল কলেজো হ'ব, মেডিকেল কলেজৰ লগতে থাকে। মেডিকেল কলেজ হ'লে তাৰ লগত মোৰ মাজুলীত ইচ্ছা আছে যে লগতে আয়ুৰ্বেদিক কলেজ এখনতো লগতে খোলা। কিন্তু কলেজবিলাকত পঢ়িব কোনে? মাজুলীৰ বাহিৰৰ পৰা আহি পঢ়িলেতো নহ'ব। যদি মাজুলীৰ ল'ৰা ছোৱালী পঢ়িব লাগে, মাজুলীত আমি ল'ৰা ছোৱালীক মেট্ৰিক পাছ কৰাৰ পিছত কলেজত পঠাব লাগিব। এতিয়া মোক ক'ব যে কলেজততো পঠাব মন আছে, কিন্তু কলেজততো নামভৰ্তি 15,000 টকা লাগে। কলেজত গ'লে অহা যোৱা কৰিব পইচা লাগে, চাপৰিৰ পৰা আহিব নাৱৰ খৰচ আছে, কিতাপ কিনিব লাগে, 25,000 টকামান বছৰত লাগে এটা ল'ৰা বা ছোৱালী কলেজত পঢ়াবৰ কাৰণে। মই সকলোৰে দায়িত্ব ল'ব নোৱাৰোঁ।